শ্রী কৃষ্ণাই নমঃ। শ্রী শ্রী শঙ্কর গুরুবে নমঃ। শ্রী শ্রী মাধব গুরুবে নমঃ। প্রথমে গুরু করু প্রণিপাত, হিরদিয়া শরণত। যার উপদেশে জ্ঞানর প্রকাশে, গুচয় বিদ্যায়ত। যার উপদেশে জ্ঞানর প্রকাশে, গুচয় বিদ্যায়ত। পৰম শ্ৰদ্ধাৰ ভকত বৈষ্ণৱসকল, আপোনাৰ সকলোৱে অভাজনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আজিৰ অনুষ্ঠানভাগি মুকলি কৰিব লৈছোঁ। আজিৰ পৰা কেইমাহমানৰ আগতে পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱৰ স্বৰচিত ভক্তি ৰত্নাকৰৰ প্ৰথম অধ্যায়ৰ পৰা একাদিক্ৰমে পঞ্চম অধ্যায়লৈকে কিছু ব্যাখ্যা দিয়া হৈছিল। তাৰ পিছতে শ্ৰোতাবন্ধুসকলৰ বাক্য অনুসৰি বিভিন্ন শিতানত ব্যাখ্যা দিবলগীয়া হ'ল। আজি পুনৰ উভতি আহিছোঁ ভক্তি ৰত্নাকৰৰ কাষলৈ। থাকি যোৱাৰ পৰা পুনৰ আৰম্ভ হ'ব। গুৰুজনে এই পুথিখনিত বহু মূল্যৱান উপদেশ দি গৈছে। সেই বাণীসমূহৰ ব্যাখ্যা দিবলৈ লোৱাটো আমাৰ পক্ষে দুঃসাহসিকতা কৰাহে হৈছে। ইয়াত অনেক ভুল ত্ৰুটি ৰৈ যাব পাৰে। সেইখিনি আঙুলিয়াই দিলে আমি সংস্কাৰ হোৱাত সহায় হ'ব। আমাৰ দৃঢ় বিশ্বাস, চেষ্টাৰ কোনো অসাধ্য নাই। সেই ভাবিয়েই লোকসংস্কাৰৰ মানসেৰে ব্যাখ্যাৰ অৱতাৰণা কৰিলোঁ। হে ৰাম, কিন্তু যদি আকাশৰ অন্তকনে পায়, প্ৰভু শক্তি অনুৰূপে শতক ৰাম বৈষ্ণৱ খবৰ পাৱে কৰিয়া প্ৰণতি। জীৱেশ্বৰ দিনহীন যেন শিশুমতি, নিজ গুৰু চৰণত কৰি নমস্কাৰ। ভাগৱত কথাশয় কৰিব প্ৰচাৰ। কৃষ্ণৰ প্ৰসাদে ইটো কথা প্ৰচাৰো শুনি সাধু সবে যেন দাস বোলে মোক। হে ভকত বৈষ্ণৱসকল, এই পঞ্চম অধ্যায়ৰ নামাকৰণ আছিল ঈশ্বৰ নিৰ্ণয়। ইয়াত ধ্ৰুৱৰ বাক্যৰে আৰম্ভ কৰিছে, তাকে অকণমান ধৈৰ্য ধৰি শুনক। হে ৰাম, চতুৰ্থ স্কন্ধত আৰু অষ্টম অধ্যায় শুনিতি বুলন্ত বাক্য ধ্ৰুৱক বুজায়। শুন পুত্ৰ ধ্ৰুৱতই বচন আমাৰ, বিচাৰিয়া যাক মই কৰিলোঁ সাৰ। তোৰ দুখ ছেদকাৰী
কৃষ্ণ বিনে কে জানানিষ্ঠ কৰি নাই নাইয়ান দেৱ জানি সৰ্বোত্তম দেৱ ভজিও কৃষ্ণ এহি মানে থৈলো শুনি তিৰবচন ইয়াৰ অৰ্থ হৈছে ভাগৱতৰ চতুৰ্থ স্কন্ধৰ অষ্টম অধ্যায়ত সুনীতিয়ে পুত্ৰ ধ্ৰুৱক কৈছে, চোৱা পুত্ৰ, মই সকলো ফালৰ পৰা বিচাৰ কৰি চালোঁ, তোমাৰ দুখ নাশ কৰিব পাৰিব কেৱল কৃষ্ণইহে। কৃষ্ণৰ বাদে অন্য কোনোৱেই নাই। সেইটোকে জানি তুমি কেৱল কৃষ্ণকহে সৰ্বদা সেৱা পূজা কৰা। তেওঁহে তোমাৰ অন্তৰৰ সকলো দুখ হৰণ কৰিব। এই বুলি কোৱাৰ পিছতে সুনীতিৰ বাক্য সীমানতে সামৰিলে। সেই ভকত বৈষ্ণৱসকল, প্ৰকৃততে ধ্ৰুৱক কোৱাৰ চলৰে আমাকেই কৈছে। এই বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী হৈছে কৃষ্ণ। গতিকে সেই পৰম পুৰুষক ভজিলেই সকলো দুখ হৰণ কৰি দুখৰ আনন্দ বোৱাব। যেনেকৈ ঘৰৰ মুৰব্বীজনক সন্তোষ কৰিব পাৰিলে পুত্ৰ ভাৰ্যাসকল এনেই সন্তোষ হয়, ঠিক সেইমতে ঈশ্বৰক পুজিলে বাকী তেওঁ সৃষ্টি কৰা দেৱ দেৱীসকলক পূজা নকৰিলেও সন্তোষ থাকিব, কাৰণ বাকী সকলো ঈশ্বৰৰ আজ্ঞাধীন। এইদৰে ইয়াৰ পিছত কি বুলি কৈছে আকৌ শুনক। ৰাম সেই চতুৰ্থতে একাদশ অধ্যায়ত স্বয়ম্ভু মনুৰ বাক্য ধ্ৰুৱৰ আগত বুলন্ত শুনিও ৰাজা বচন আমাৰ কি কাৰ্যে কৰা হাইটো যক্ষ সংহাৰ যক্ষ কৰা ক্ৰোধ বুলি ভাতৃ বৈৰী ৰাম নিমিত্তে সে মাত্ৰ যক্ষ মাৰিলন্ত হৰি ঈশ্বৰত বিনে কেৱে কাকো নমাৰয় সবাৰো ঈশ্বৰ কৰ্তা জানিবা নিশ্চয়। ইয়াৰ অৰ্থ হৈছে চতুৰ্থ স্কন্ধৰ একাদশ অধ্যায়ত স্বয়ম্ভু মনুৱে ধ্ৰুৱক কৈছে, তুমি যক্ষসকলক কি কাৰণে বধ কৰিছা? যক্ষসকলক তোমাৰ ভাতৃ বৈৰী বুলি মিছাতেই খং কৰিছা। তেওঁলোকে তোমাৰ ভাতৃক মৰাটো নিমিত্তহে মাত্ৰ। ঈশ্বৰৰ বিনে কাকো কোনেও মাৰিব নোৱাৰে। সকলোৰে হৰ্তা কৰ্তা কেৱল ঈশ্বৰ। এই কথা ভালকৈ বুজিবা। এই বুলি ধ্ৰুৱক সান্তনা দিছে। ইয়াৰ পিছত পুনৰ কি বুলি কৈছে শুনক। এই নাম যিটো কৃষ্ণ পৰম আশ্ৰয় জগতৰ ভকতৰ মুখ্য ৰূপ মৃত্যু অভক্তৰ কায় বাক্য মনে লোৱা তাহাতে শৰণ অহংকাৰ গুচিতে বে শুদ্ধ হৈব মন যেন নাক বিন্ধিবল ঢক থৱে বান্ধি
সেইমতে ব্ৰহ্মাদি দে বক নামে চান্দি কৰি আছা আজ্ঞা প্ৰভু যাক যেন মতে কৰিবাক লাগি আছে কৰ্ম সেই মতে এতেকে জানিবা কৃষ্ণ সৰ্বোত্তম দেৱ তাহান চৰণে মাত্ৰ সদা কৰা সেৱ। ইয়াত কৈছে জগতৰ যিমান প্ৰাণী আছে সকলো ঈশ্বৰৰ সৃষ্টি আৰু সকলো ঈশ্বৰতে আশ্ৰয় কৰি আছে। ঈশ্বৰৰ বিনা আজ্ঞাত কোনেও ৰচৰ কৰিব নোৱাৰে। তেওঁৱেই ভকতক মুখ্য গতি দিয়ে আৰু অভক্তক দণ্ড বিহে। সেয়েহে কায়বাক্য মনে কৃষ্ণৰ চৰণত শৰণ লোৱা, তেতিয়া তোমাৰ অহংকাৰ নাশ হৈ মন শুদ্ধ হ'ব। তাৰ পিছত এটা উদাহৰণ দি কৈছে, যেনেকৈ নাকি ফুটুৱাই গৰু ম'হক বান্ধি ৰাখে ঠিক সেইমতে ব্ৰহ্মা আদি দেৱতাসকলক বান্ধি ৰাখিছে। যাক যেনেকৈ কৃষ্ণই আজ্ঞা দিছে তেনেকৈয়ে সকলোৱে কৰ্ম কৰি আছে। সেয়েহে তুমি জানিবা কৃষ্ণহে সৰ্বশ্ৰেষ্ঠ দেৱ। সেইটোকে জানি তেওঁৰ চৰণত সদায় সেৱা কৰা। স্বয়ম্ভু মনুৱে এইমতে ধ্ৰুৱক উপদেশ দিছে। হে ভকত বৈষ্ণৱসকল, এই উপদেশৰ মতে এটা কথা ভাবি চাওকচোন, দেৱ দেৱীকে আদি কৰি সকলো প্ৰাণীয়েই ঈশ্বৰে যিমতে আজ্ঞা কৰিছে সেইমতেই পালন কৰি আছে। কিন্তু সকলো মানুহে পালন কৰা হ'লে নাই। মিছাতেই মানুহে কয় জীৱশ্ৰেষ্ঠ মানুহ বুলি। আমি যদি কৰ্মক্ষেত্ৰত চাওঁ তেতিয়া দেখিব এহাল দমৰা গৰুক হাল বাবলৈ এবাৰ শিকোৱাৰ পিছত বুঢ়া বয়সলৈকে গৃহস্থই যেনেকৈ কয় তেনেকৈয়ে কৰি থাকে। কিন্তু মানুহৰ কাৰণে কৃষ্ণৰ লগতে গুৰু দুজনায়ো অনেক শাস্ত্ৰভাগত লিখি বিভিন্ন প্ৰকাৰে জ্ঞান দিওঁতেও বহু লোকে মুৰব্বীজনক সন্তোষ নকৰি ল'ৰা ছোৱালীক সেৱা পূজা কৰে। গুৰুজনে কৈছে গছৰ গুৰিত পানী দিলেই ডালে পাতে সকলোৱে পায়। তাকে নকৰি আজিৰ সমাজে ডালে পাতে পানী ছটিয়ায়। এনে কৰ্মৰ আচৰণে মানুহ শ্ৰেষ্ঠ হয়নে নহয় ভকত বৈষ্ণৱে বিচাৰ কৰি চাব। গুৰুজনে কৈছে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নাপায়। গতিকে গুৰুজনাৰ লগতে আমিও প্ৰাৰ্থনা কৰোঁ অন্য দেৱ দেৱীৰ সেৱা পূজা এৰি কেৱল কৃষ্ণক সেৱা পূজা কৰা। তেওঁহে সকলো বিপদ বিঘিনিৰ পৰা ৰক্ষা কৰিব। তেওঁহে সকলোকে মুখ্য পদ দিব পাৰিব। তেওঁহে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী। তেওঁহে সকলো দেৱ দেৱীকে সৃষ্টি কৰি যাক যিটো আদেশ দিছে সেইমতে পালন কৰি আছে। সেয়েহে আমিও তেওঁৰ আজ্ঞামতে পালন কৰিব লাগে। ইয়াকে কৈ পুনৰ ভকত বৈষ্ণৱলৈ সেৱা জনাই আজিৰ অনুষ্ঠান সামৰণি মাৰিলোঁ। ইপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম ভকতৰ সংগ সদায় নুগুচুক মুখেতো আগুণ নাম। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তোৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম